পৃথিৱীখন বিভিন্ন আচৰিত বস্তুৰে ভৰপূৰ। সাগৰ এখন ৰহস্য ভৰা জগত। ইয়াক ৰহস্য ভৰা প্ৰাণীৰে ভৰপূৰ বুলি কোৱা হয়। ইয়াত বিভিন্ন প্ৰাণীৰ প্ৰজাতি বাস কৰে। কিছুমান ভয়ংকৰ আৰু কিছুমান বিষাক্ত আৰু লগতে কিছুমান খুব আকৰ্ষণীয়। এই ৰহস্য ভৰা জগতখনৰ বিষয়ে বিজ্ঞানীসকলে এতিয়াও আধা অংশহে ঠাৱৰ কৰিব পাৰিছে। ইয়াৰ বহু অংশ এতিয়াও মানুহে বা বিজ্ঞানীসকলে চুব পৰা নাই, যিহেতু সেইবোৰ মানুহৰ সীমাৰ বাহিৰত। সেয়েহে আজি আমি সাগৰৰ তলৰ এনে কিছুমান প্ৰাণীৰ বিষয়ে আলোচনা কৰিম, যিবোৰ সঁচাকৈ জানিবলগীয়া। তেনেহ'লে আহক আমি আগবাঢ়োঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথম হ'ল ষ্টিংৰে। সাগৰৰ তলত থকা এই এবিধ মাছ, যাৰ ওজন ৩৬৫ কেজি পৰ্যন্ত হয়। ইয়াৰ মুখৰ ওচৰত বিদ্যুতৰ উৎপন্ন হয় আৰু ইয়াৰ নেজত বিষ থাকে, যি অতি বিষাক্ত। এই নেজৰ সংস্পৰ্শ আহিলে যিকোনো প্ৰাণীৰ শৰীৰলৈ বিষাক্ত বিষ যাব পাৰে। দ্বিতীয়তে টাইগাৰ শ্বাৰ্ক। এক টাইগাৰ শ্বাৰ্ক এইকাৰণে কোৱা হয়, ইয়াৰ গাটো ফুটফুটীয়া টাইগাৰৰ দৰে অৰ্থাৎ বাঘৰ দৰে। ই 10ৰ পৰা 14 ফিট পৰ্যন্ত হয় আৰু ই 635 কেজি ওজনৰ হয়। ইয়াৰ দৃষ্টিশক্তি আৰু ঘ্ৰাণ শক্তি অতি প্ৰখৰ, লগতে ই অতি স্পীডত বা ক্ষিপ্ৰতাৰে সাঁতুৰিব পাৰে। ই যিকোনো বস্তু খায়, ইয়াত কোনো বাধা নাই। তৃতীয় হ'ল ষ্টোন ফিছ। এবিধ বিষাক্ত মাছ, যি দেখাত শিলৰ দৰে অৰ্থাৎ ষ্টোনৰ দৰে। ইয়াৰ গাত কিছুমান শিলৰ দৰে জোং থাকে, য'ত হাত বা ভৰি পৰিলেই ই অতি শীঘ্ৰে বিষ দিয়ে আৰু সেই বিষে এজন ব্যক্তিৰ হাৰ্ট ফেইলিয়ৰ কৰিব পাৰে অৰ্থাৎ হৃদযন্ত্ৰ বন্ধ কৰিব পাৰে। চতুৰ্থ, বক্স জেলিফিছ। সচৰাচৰ জেলিফিছক ভয়ংকৰ আৰু ই বিপদযুক্ত নহয় বুলি কয়, কিন্তু বক্স জেলিফিছ তেনে নহয়। ইয়াৰ বিষাক্ত বিষ থাকে। ইয়াৰ সংস্পৰ্শত আহিলে ই বিন্ধে আৰু এজন ব্যক্তিৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ কৰি দিব পাৰে, লগতে ই বিদ্যুতৰ চকু দিয়ে। পঞ্চম, চল্ট ৱাটাৰ ক্ৰক'ডাইল। এই ক্ৰক'ডাইল অৰ্থাৎ ঘঁৰিয়াল উভচৰ হয়। ই মাটি আৰু পানী দুই ঠাইতে বাস কৰিব পাৰে আৰু ই দেখাত ভয়ংকৰ। চিকাৰ কৰি পানীৰ তললৈ লৈ যায় আৰু পানীৰ তলতে ই সেই খাদ্য গ্ৰহণ কৰে। সেয়েহে ই দেখাত খুব ভয়ংকৰ। ষষ্ঠ, লায়ন ফিছ। এই মাছবিধৰ গাত বেজীৰ দৰে জোঙা জোঙা কাঁইট থাকে, যি বিভিন্ন মাছ খায় আৰু ই বিন্ধিলে শ্বাস-প্ৰশ্বাস বন্ধ হৈ যায় আৰু এজন ব্যক্তিৰ মৃত্যু হ'ব পাৰে। সপ্তম, ব্লু ৰিং অক্টোপাছ। ই এবিধ শান্ত প্ৰকৃতিৰ প্ৰাণী, যাৰ ছালৰ সংস্পৰ্শত আহিলে ই বিষ দিয়ে আৰু ইয়াৰ শৰীৰৰ ছালত কিছুমান নীলা নীলা ৰিং টাইপৰ থাকে, গোল থাকে। ই কামোৰে তেন্তে উশাহ নিশাহ বন্ধ হৈ যাব পাৰে আৰু মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে। অষ্টম, চি স্নেক। চি স্নেক হ'ল সাগৰৰ তলত থকা কিছুমান সাপ, যি ক্ষিপ্ৰতাৰে সাঁতুৰিব পাৰে, লগতে পানী আৰু মাটি দুই ঠাইতে থাকিব পাৰে। ইহঁতে নিজৰ ছালৰ সহায়ত অক্সিজেন লয় আৰু ই বিষাক্ত হয়। ই কামুৰিলে অতি বিষ শৰীৰলৈ প্ৰৱাহ কৰাই দিয়ে। বাৰকুটা। ই এবিধ সাগৰীয় প্ৰাণী, যাৰ চোকা দাঁত থাকে। ই মাছ ধৰি খায়। ইয়াৰ বেগ অতি বেছি। ইহঁত দেখাত উজ্জ্বল, সেয়েহে বহুত ব্যক্তিয়ে ইয়াক চুৰি বা কিছুমান উজ্জ্বল বস্তু বুলি ভাবি হাতত ধৰে, তেতিয়াই ই বিষ এৰি দিয়ে বা কামোৰে। দশম, টেক্সটাইল কোন ছেল। ইয়াৰ ৰূপে বহুতক আকৰ্ষণ কৰে। ইয়াত বহুতো চোকা হুল থাকে আৰু য'ত বিষাক্ত বিষ থাকে। ইয়াৰ এটা বিষাক্ত টোপালে 10ৰ পৰা 20জন মানুহ মৃত্যুমুখত পেলাব পাৰে। ই দেখাত আকৰ্ষণীয় হয় বাবে বহুত ব্যক্তি ইয়াৰ হাতত ল'ব বিচাৰে, তেতিয়াই ই আক্ৰমণ কৰে। এইবোৰ হ'ল সাগৰৰ তলত থকা কিছুমান প্ৰাণী। ইয়াৰ উপৰিও অন্য কিছুমান প্ৰাণীও সাগৰত বাস কৰে। সচৰাচৰ এই প্ৰাণীবোৰে নিজক বচাবলৈহে অন্য ব্যক্তিক বা অন্য প্ৰাণীক আক্ৰমণ কৰে। সেয়েহে সাগৰখন বিশাল। ইয়াক বিচাৰিলে আৰু বহুতো বস্তু পোৱা যায়।